ক'ত পালি এই পাছফালে যা পাছফালে পাছফালে ঐ মানে কৰিলি যে চৰি ভাই আজি শুই উঠা অলপ দেৰি হৈ গ'ল মাক কচম বে তই এনেকে দেৰিলৈকে শুই থাকিব ল'লে আমাৰ ল'ৰা ছোৱালী বৰবাদ চৰি ভাই এই এতিয়া বেলবেলা থাকিব নালাগে দে ব'ল 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 দেখিলে এই বল জমলা হেল্ল' এই ক'ত পালিহি এই বেগেটা মই গেটৰ মুখত ৰখি আছো গেটৰ মুখত ৰৈ আছো আহা আহা এই জলদি আনা মা কচম বে মই খোজকাঢ়ি আছো কিবা হেলিকপ্টাৰ অহা নাই নহয় গৈ পাইছো ৰ মা কচম বে মানুহক কেনেকে পাগলৰ নিচিনা ফোন কৰ নেকি হে আৰে ভাই দেৰি হৈছে বাবে ফোন মাৰিছো পাগল কৰি দিছো বে মানুহক ফোন কৰি তই আনকালে 9 বজাত শুই উঠা ল'ৰাটো আজি যে 8 নাবাজোতে ইয়াত ৰৈ আছ কাৰণটো কি হে তোৰ একো কাৰণ নাই হে সোনকালে উঠি গলো আহি গলো না 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 কালি ফুলপাহ নেকি হে এইবিলাক একো নাই বাকী বেৰকেল নাহিলে আজি সি চাগে খঙতে ফোন চুইচ অফ কৰি শুই গ'ল এই পিছত আহিব এতিয়া আমি গৈ থাকো ব'ল বাৰুৱাৰ ঘৰটো অলপ আগত গ'লে আপুনি দুটা পদূলি এৰি 3 নম্বৰ এইপিনে যা তোমাক কথা এটা কম কম ভাবি আছো কি কথা এখন লোৱা নাই এইবোৰ কি লোৱাচোন নালাগে নালাগে শুনাচোন আৰে বজাই দিলে ৰে চা ভাই সেই ছোৱালীজনীক মই ভাল পাওঁ সেইটো কাৰণে তই তাইৰ পিছত আৰু লাগি নাথাকিলে ভাল পাওঁ জানোৱে নহয় মই মানুহটো কেনেকুৱা এনেই জেঙত নোসোমাবি গৈ থাকিব একশৰ মাৰি দিলে এবাৰ আগত পৰিবি মাক কচম তই যে টাইট পোৱাৰ আগত বুকুত বান্ধি ৰাখিছ মাক কচম চুপ এনে আমাৰ কমাই আছ দেখিছো নহয় তহঁত দুটাই কেইজনী ছোৱালী পলাইছ
তহঁত দুটাই কি বুজিবি অ' তাইক দেখাৰ পৰাই কিবা এটা আপোন আপোন লাগি আছে লভে পাছ নাই তহঁত দুটাই অকল ফকতীয়া কৰিবলৈকে শিকিলি ন কাম নাই আৰু ফকতীয়া আমি নকওঁ কথা এটা কওঁ শুন তই তাইক কিমান ভাল পাৱ এই কিবিদাপ ৰ'বা না দাদাই তোমাক কিবা এটা কথা ক'ব বিচাৰে নেক্সট টাইম মোৰ গাত হাত দিয়া অলপ 10 বাৰ ভাবিবা আণ্ডাৰষ্টুড বম দম বে দম দেখা যাব হেল্ল' অ' শুন না ল'ৰাটোৰ মনটো বৰ ভাল অ' একেটা কথা কেন কিমান কৈ নাথাক শুনি শুনি কাণ বিষাই গৈছে তই প্লিজ তাৰ নাম্বাৰটো কালেক্ট কৰি দে না মোক ৰ মই দি আছো ঐ পানী দিয়া ভালকে দি আছো হেল্ল' কোন আছিল জানো কোন ভুল কৰি কাটি দিলে বাদে থ কামলাক হেল্ল' কোনে কৈছা অঁ মই দেৱাশ্ৰী চিনি পাইছা অঁ পাইছোঁ একচুৱেলি মই তোমাক চৰি ক'ব ফোন কৰিছিলোঁ সেইদিনা যে চৰটো মাৰিছিলোঁ চৰি নাই মই একো বেয়া পোৱা নাই নহয় থেংক ইউ ছ' মাছ ইমান আজি ৰোমেণ্টিক মুডত কথা পাতি আছে কোন হ'ব পাৰে মোক ক'ব যা চমৎকাৰ কি হ'ল তাই নিজেই মোলৈ এতিয়া ফোন কৰিছে চৰি ক'বলৈ আৰু কাইলৈ লগ কৰিবলৈও মাতিছে ঐ তেন্তে তোৰ কিহৰ টেনশ্যন বাকী বাদ দে কাইলৈ প্ৰপ'জ মাৰি দে হৈ যাব মাৰি দে ইয়ালৈ মাতিলা যে কিয় আচলতে তোমাক এটা কথা ক'বলৈ মাতিছিলোঁ মোৰো তোমাক কথা এটা ক'বলৈ আছিলে দেন তোমাৰটো কোৱা আগত। না তুমি ক'ব লাগিব আচলতে মই তোমাক ভাল পাই পেলাইছো নিশা জাগে মোৰ প্ৰণয়ৰে তুমি আহা সপোনতে নিশা জাগে মোৰ প্ৰণয়ৰে তুমি আহা সপোনতে সুৰ তুমি গান মই হৃদয় তুমি প্ৰাণ মাথো শিৰে শিৰে প্ৰাণে মোৰ সকলোতে মাথো তুমি মাথো তুমি কথা এটা কোৱা না কি কথা তোমাৰ মতে আচলতে প্ৰেম কি বৰ কঠিন প্ৰশ্ন সুধি দিলা তুমি কোৱা না য'ত বিশ্বাস থাকে তাত সুখ থাকে আনন্দ থাকে পজিটিভিটি থাকে ডেটছ লাভ তুমি মোক কিন্তু কেতিয়াও এৰি নাযাবা পৰিস্থিতিয়ে ক'ব আই হেট ইউ আই হেট ইউ টু ঐ
তোৰ পকিলা বেলেগে উৰাই লৈ গুচি গ'ল কিবা এটা কৰ তাকে তাইকতো মই চাই আছিলো সি কোন নুবে নাজানো কোনোবাৰ নাম সিদ্ধাৰ্থ বোলে তইতো জানই যিটো বস্তু মোক লাগে বুলি ভাবো সেইটো বস্তু মই লৈহে এৰো গতিকে কি কৰ তই নাজানো মুঠতে মোক বছ লাইক আহিলে চা আজি গ'ল ফটোৱামি কৰিবলৈ তোমাক বিচৰা নাই এটা ইম্পৰ্টেণ্ট কথা আছিল তোমাৰ লগত এজন মুখা পিন্ধা ভদ্ৰ প্ৰেমিকৰ মুখা খুলিবৰ বাবেহে ৰ'ব কৈছোঁ তোমাক কি এক্টিং বে 3-4 লগত গেলি মাই কেনেকৈ চম্ভালে বে কি আল্টু ফাল্টু কথা ক'ব আহিছে এইবিলাক আল্টু ফাল্টু কথা বোলে দেখুৱাই দে বিশ্বাস নাই হোৱা নহয় শুনা ফটোশ্বপত ফটো এডিট কৰিব ময়ো জানো আৰু এটা কথা য'ত বিশ্বাস থাকে তাতে ভাল পোৱা থাকে ত' নেক্সট টাইম এনেকুৱা নকৰিবা ইহঁতক এনেকে এৰি দিলে নহ'ব ইহঁতৰ ব্যৱস্থা বেলেগ ধৰণে কৰিব লাগিব যি তৃপ্তিৰ অপেক্ষাত মই ইমান দিনে ধৈৰ্য ধৰি আছিলো ছিঙি গৈছে চান্স পালেই এটেক হেল্ল' হেল্ল' ঐ শুনা না বহুদিন দুইটা একেলগে সাজ খোৱা নাই ব'লা না আজি বাহিৰত ডিনাৰ কৰিব যাওঁ ঠিক আছে মই পাপা সুধি তোমাক কৈ আছোঁ চেচেই তেতিয়াহ'লে একো চেষ্টা নহয় মোৰ লগৰ ছোৱালীৰ লগত বুলিহে ক'ম পাপাই মোক এনেও মানা নকৰে অ'কে কি হ'ল ক'ৰ পৰা ৰৈ আহিলি তোৰ চিকাৰ আহি আছে চিকাৰ অঁ যাৰ অপেক্ষাত ইমান দিনে ৰখি আছিলো কোন দেৱাশ্ৰী য়েছ ব্ৰ' আজি পিটিব ঐ এটা কাম কৰ এই তহঁত দুটা এইফালে যা ইফালে হ'ব তই তাত যা যদি ইয়াৰ পৰা যা অ চেং কি মৰম লগালি ক অ চেং পগলা কৰিলি ক অ কলিজা ইমান ৰাতিখন কলৈ যোৱা কাক কলিজা বুলি ক'বলৈ আহিছে তোমাকে কৈছো দেখা কাক কথা ক'বলৈ আহিছ এইবিলাক অৱস্থা আমি নেক্সট টাইম নকৰিবি ব'লা যাওঁ কাৰ হাতত ধৰিব আহিছ ৰে আৰে আৰে কৈছে মুখত ধৰিলি মুখ টাচ কৰিলি যে তই ঐ কি কৰিছ এই আঁতৰ হ ঐ এই আঁতৰ ইমান দিনৰ পৰা মই এইটোত কিনলৈ ভাবিছা কি হ'ল এইটো কিয় ৰখা ফোন কৰিছে ফোন কৰিছে হেল্ল' অঁ হেল্ল' কোৱা ভাল পাইছানে অঁ ভাল পাইছোঁ এতিয়া ডক্টৰৰ ওচৰত আহিছোঁ কেনেবাকে যদি নুশুনিব লগা কিবা এটা শুনিব লগা হয় নহয় তেতিয়া কিন্তু মোতকৈ বেয়া শুনি নহ'ব হ'ব মই নিয়মমতে চব দৰৱ খাম তুমি একো চিন্তা কৰিব নালাগে অ'কে
গ'লা পুৰা জিম মাৰিছো কথা এটা শুনি লচোন কি কথা এইফালে আহ। ক কি কথা তই ইমানখিনি হোৱাৰ পাছতো চুপচাপ আছ যে কিহৰ ইমানখিনি হোৱা কথা কৈছ কালি ঘটনাটোৰ কথা কৈছো মই সেইবিলাক কথা গম পাই মোৰ গৰম হৈ আছিলে আৰু তই আকৌ মনত পেলাইছ পলিয়ামিখন নকৰিবিচোন কি কৰিম বুলি ভাবিছ সেইটো ক কি কৰ মই নাজানো মুঠৰ পদ মোক তাইক লাগিবই এতিয়া কি কৰ তোক মই বাৰে বাৰে কৈ থাকিম নেকি কি কৰ তই কৰ মোক তাইক লাগিব বুলি কৈছো যেতিয়া হ'ব ঠিক আছে। লাগিবই সেইটো দায়িত্ব মোৰ ওপৰত এৰি দে মই তোৰ কৰিহে এৰিম যি কি নহওক আৰু কোৱা জানা বিশেষকে আজিৰ দিনটো তোমাক পাই মই বহুত 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 কি হ'ল ক কি পাগলা হৈছে নেকি তই হা কি বকিছ এইবিলাক এইবিলাক কৰি তই কি পালি এইবিলাক চব তোৰ বাবে হৈছে মই কি কৰিলো তোকতো মই আগতেই কৈছিলো যে তাইক মই ভাল পাওঁ তোক মই কিমান বাৰ ক'লো যে তাইৰ পৰা আঁতৰি থাক কিন্তু তই জানই তহঁতি মোৰে মাথাটো পাগলা কৰি কিন্তু তই নুবুজ তাই মোক সঁচাকৈ ভাল পাইছিলো পাৰিলে মাফ কৰি দিবি যি হৈ গ'ল আৰু শুন এইবিলাক মই জানি বুজি কৰা নাছিলো কিন্তু চন্দন তই যে আজি আমাৰ ওচৰলৈ আহিবলগীয়া হ'ল তই দেখোন এই সুনীলৰ পিছে পিছে ঘূৰি ফুৰ আজি যে আমাৰ ওচৰত পালি কিয় দেৱাশীক মাৰি পেলালো বাদ দে বে ছোৱালী এজনীৰ কাৰণে মাথা মাৰি থাকিব লাগে নেকি আমিবোৰ আছো নহয় টেনচন কিয় লৈছে বে সুনীলৰ কথা জানোই দেখোন মানুহটো কেনেকুৱা আৰু সিটো মোক বহুত বিশ্বাস কৰে আৰে কোননো দেখি তাৰ কাৰণে ইমান চিন্তা কৰি থাকে নেকি বাদ দে বে মোৰ দাদা আছে ন কিবা প্ৰব্লেম হলে মই ফোন এটা কৰি দিম আহি যাব
কথাটো তেনেকুৱা নহয় অ' তাই মোক মানুহৰ আগত যিটো চৰ মাৰিলে সহ্য কৰিব নোৱাৰিম আৰু সেইকাৰণে সেইদিনাখনে থিৰাং কৰি লৈছিলোঁ মই তাইক মাৰিম বুলি আৰু মাৰি পেলাম কিয় কৰিলি তই এনেকুৱা কিয় কৰিলি হাতে চুপ থাক তহঁতৰ লগত মই ধেমালি কৰিবলৈ ইয়াত অহা নাই বুলি কৈছো নাই মই দেখিবলৈ যিমান কুৎচিত তাতকে বেছি কুৎচিত মোৰ মন তই কেনেকৈ ভাবিলি যে মই তাইক এদিন ইমান অপমান কৰাৰ পাছত মাৰি পেলালো কিয় এনেকুৱা কৰিলি তই সকলোৰে আগত চৰটো মাৰোঁতে মই বহুত অপমানিত হলো আৰু তেতিয়াৰ পৰাই থিৰাং কৰি ললো মই তাইক মাৰিমেই আৰু মাৰি পেলালো সেইকাৰণে তই তাইক মাৰিলি হা তোক এতিয়া কোনে বচাব হা তোক মই পুলিচৰ হাতত চমজাইহে এৰিম তোক জেলৰ ভাত মই খুৱাইহে এৰিম তোৰ ওচৰত কি প্ৰমাণ আছে ৰে প্ৰমাণ এই আছা তোৰ প্ৰতিটো কথাই ইয়াত ৰেকৰ্ড হৈ আছে আৰু এয়াই হৈছে তোৰ অপৰাধৰ প্ৰমাণ বুজিলি চা বন্ধু এটা কথা আছে বিধি